এটা 7 প্ৰতিযোগী ইয়াতে মানে আমাৰ কইনা আহিছে এয়া হ'ব আমাৰ লাষ্ট প্ৰতিযোগী তুমি যে কইনা হৈছে আৰু তুমি কি কইনা হৈছে মই ইছলাম ধৰ্মৰ কইনা কোনটো সময়ত এইটো সাজ পিন্ধে একচুৱেলি আজিকালি সকলোৱে মানে ইছলামিক বোৰেও আজিকালি নতুনত্ব দি কেনে পিন্ধে সকলোৱে মানে ধৰ্ম বিবাদ নহয় কোনটো সময়ত পিন্ধে এইটো এইটো মানে বিয়াৰ তুমি যে পিন্ধিছা সাজটো কেতিয়া পিন্ধে বিয়াৰ সময়ত বুজিছোঁ কিবা নিকাহৰ সময়ত নে দিনত নে দিনৰ ভাগত আৰু ৰাতিৰ ভাগত বেলেগ পিন্ধে যিহেতু দৰাৰ ফালৰ পৰা আহে বঢ়িয়া ধন্যবাদ বিয়া ক'ত হ'ব তোমাৰ মোৰ বিয়া হাজো বিয়া হাজো দৰা ক'ত আছে তোমাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ সাইণ্টিষ্ট হয় সাইন্টিষ্ট মানে যিজন দৰা আছে মানে সাইন্টিষ্ট হয় তুমি কোৱাচোন বিয়া মানে কি কোৱাচোন যেতিয়া মানে কিছু বিয়া বহুত প্ৰকাৰৰ আছে বিয়াৰো প্ৰকাৰ থাকে বিয়া মানে মই যিখিনি জানো মই আপোনালোকক সেইখিনিয়ে কৈ আছোঁ যেতিয়া ডেকা আৰু গাভৰু এজনীৰ মানে ঘৰ পাতি দিয়াৰ সময় হয় তেতিয়া সেইটো সময় পাতি দিয়াকে বিয়া বুলি কোৱা হয় এতিয়া মই তোমাক এটা প্ৰশ্ন সুধিম এতিয়া তুমিতো জানা তুমি কইনা হৈছা নিশ্চয় তোমাৰ বয়স কিবা এটা হৈছে এতিয়া যে তুমি কইনা হৈছা বা কইনা বিয়াৰ তিনিটা নিয়ম প্ৰথম বিয়াতো ধেৰ নিয়ম আছে তুমি এটা তিনিটা ক'লে মানে বিয়া হ'বলৈ হ'লে কি কি বস্তু লাগিব বিয়াৰ দিনাখন কি কি নিয়ম পালন কৰা হয় বিয়াৰ দিনা ঘৰৰ পৰা বাহিৰলৈ উলিয়াব মানে ঘৰৰ যিহেতু পেণ্ডেল টানা হয় বিয়াত সেইদিনা মানে পেণ্ডেলৰ বাহিৰত যাবলৈ দিয়া নহয় আৰু সেইদিনা আৰু কইনা সেইদিনা মানে মই আপোনালোকক কৈ আছোঁ মই অলপ নাৰ্ভাছ মই ট্ৰাই কৰি আছোঁ ক'বলৈ গতিকে মানে আমাৰ ডাঙৰ কইনা এজনী এটা চিটুৱেশ্যনৰ মুখামুখি হ'ব লাগিব কি ক'লে যিটো আমাৰ এজনী ডাঙৰ কইনা গোটেইকেইটাকে সৰুটো কইনা সিহঁতে ইমান প্ৰেচাৰটো সুধিব নোৱাৰি কিন্তু তাই কথা সুধিব লাগিব আৰু সেইদিনা কইনাজনী মানে এটা কিবা এইটো ডাইৰেক্ট নিয়ম নহয় আৰু মই ইমান বিয়াৰ বিষয়ে জানা নাই এটা মই পিয়ৰ বিয়াৰ বিষয়ে নজনাকৈ বিয়া হৈছে নহয় বিয়াৰ বিষয়ে নজনাকৈ হয়তো কিছুমানে হ'ব পাৰে উপযুক্ত বয়স নোহোৱাৰ ওপৰতো আজিকালি কিমানে বিয়া হয় উপযুক্ত বয়স হ'লে যে বিয়া হ'ব পাৰে সেইটোও নহয় আৰু কিছুমান বহুতে এনে ধৰণৰ বহুত ডাঙৰ মানুহে বিয়াৰ নিয়ম নাজানিব পাৰে আৰু কিছুমান সৰুও জানিব পাৰে এইটো যে বিয়া হ'লে বিয়াৰ নিয়ম জানা হয় সেইটোও নহয় মই এটা আৰু মোৰ বিয়াৰ দিনত মানে কইনাজনী খং উঠিলে খং নোৱাৰি সেইটো নিয়ম নহয় মই জানো মেম মোক মানে আপুনি নিয়ম ক'বলৈ দিছা মই আপোনাক কিবা উত্তৰটো দিব লাগিব তোমাক মই কইনাজনী কি কৰে সেইটো কাৰণে নিয়ম কৈছো বিয়াত কি কি নিয়ম পালন কৰা হয় বিয়াৰ দিনা ৰাতিপুৱা তাৰপিছত কিছুমান নীতি নিয়ম থাকে কইনাৰ কিবা আঞ্জাইদি ভাতো খুৱাই দিয়া হয় তুমি এটা কথা যিহেতু প্ৰথমবাৰৰ বাবে মই কইনা হ'বলৈ ওলাইছোঁ